এইয়া চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে নমস্কাৰ উজনিৰ কিচেন চেনেলটোলৈ আমি আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক ভালে আছে আজি আমি আপোনালোকৰ আগলৈ সৰিয়হ মাছ পাততীয়া ৰেচিপি এটা লৈ আহিছো আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আপোনালোকে আমাৰ এই ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক মাৰি দিব লগতে আপোনালোকৰ বন্ধু বান্ধৱ পৰিয়ালৰ সকলো সদস্যলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো নতুন হয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল বাটনটো ক্লিক কৰিব নাপাহৰিব যাতে আমাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু লগতে আমাৰ ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব আৰু কেনে পালে আমাক কমেন্ট বক্সত জনাব হয় এয়া মই ইয়াতে ৰৌ মাছ লৈ লৈছোঁ কেইপিছমান ইয়াত মই সৰিয়হ আদা নহৰুৰ পেষ্ট এটা লৈ লৈছোঁ ইয়াত অলপমান গোটে জলকীয়া ফালি লৈছোঁ নহৰু কেইফুটামান মই থেতেলিয়াই লৈছোঁ লগত এয়া ধনিয়া অকণমান কাটি লৈছোঁ আৰু নেমু টেঙা লৈছোঁ দুচকল চেপি দিবৰ বাবে আৰু লগত লৈছোঁ নিমখ যি মই আন্দাজমতে ব্যৱহাৰ কৰিম আৰু মই ইয়াত সৰিয়হখিনিৰ পেষ্টত মিঠাতেল অলপ যোগ কৰিছোঁ এইখিনি মিলোৱা হৈ গ'ল এতিয়া ইয়াতে মই সৰিয়হখিনি দি ল'ম যোনখিনি অলৰেডি মই মিঠাতেল এড কৰি লৈছোঁ এতিয়া মই ইয়াত সোৱাদ অনুসাৰে নিমখ দিছোঁ চেপি দিছোঁ এতিয়া মই এইখিনি ভালদৰে গোটেইখিনিতে লগাই লওঁ মই মাছখিনিত দেখিছে নহয় হালধি ইউজ কৰা নাই যিহেতু মাছখিনি আমি হালধি পাততে দিম সেই গতিকে হালধি ইউজ কৰা নাই এয়া মই ইয়াতে হালধি পাত দুখিলা লৈ লৈছোঁ আৰু ইয়াতে মই মাছ পিচ থওঁ থৈ ইয়াতে মই এতিয়া কেঁচা জলকীয়া ফালি লৈছিলোঁ সেই জলকীয়া দিম আপোনালোকে নিজৰ সোৱাদ অনুসাৰে জলকীয়া দিব পাৰে আৰু ইয়াতে মই নহৰু দি লৈছোঁ আৰু অকণমান ধনিয়া দি দিছোঁ কুটি লোৱা ধনিয়া আৰু ইয়াৰ পৰা অলপমান সৰিয়হ ইয়াত দি দিম এতিয়া এইটো মই সূতাৰে বান্ধি ল'ম এয়া মাছ কেইপিচ বান্ধি ল'লোঁ এনেকৈ হালধি পাতত আপোনালোকৰ ঘৰত যদি হালধি পাত নাই কলপাতো ইউজ কৰিব পাৰে আৰু এয়া আমি সূতাৰে বান্ধিছোঁ দেখিছে নহয় আপোনালোকে সূতাৰ সলনি কলগছৰ ঠাৰিও দিব পাৰে কলপাতৰ আচলতে ঠাৰিটো আৰু এতিয়া এইখিনি মই টাৱাত দিম গেছতে বলক কেনেকৈ দিওঁ আপোনালোকক দেখাওঁ এয়া মই টাৱাখন পাতি ল'লোঁ আৰু এখন ইতিমধ্যে গৰম হৈ গৈছে এতিয়া ইয়াতে মই এনেকৈ মাছ কেইপিচ দি দিম আৰু এয়া মই এতিয়া ঢাকন মাৰি দিছোঁ আৰু মই ইয়াৰ জুইটো একেবাৰে ল' ফ্লেমত দিছোঁ এনেকৈ মাছখিনি মাজে মাজে লুটিয়াই থাকিব লাগিব এতিয়া এবাৰ মই লুটিয়াই দিলোঁ আকৌ এবাৰ মই এতিয়া ঢাকন মাৰি দিম চাওঁচোন আকৌ মাছখিনি আমাৰ কিমান আগবাঢ়িছেগৈ এয়া আপোনালোকে দেখিছে নহয় কিমানখিনি সিজিবলৈ ধৰিছে আপোনাৰ এতিয়া আমি আকৌ লুটিয়াই দিম আৰু আমি এনেদৰে আধা ঘণ্টাতকৈ অলপমান বেছি সময় ৰাখিম আপোনালোকে এবাৰ চেক কৰি চাব পাৰে মাছখিনি কিমান সিজিছে যদি সিজা নাই আকৌ অলপ সময় ৰাখি ল'ব আমাৰ মাছ ৰেডি হৈ গৈছে তো এতিয়া আমি নমাই ৰাখিম
এয়া চাব দেই কিমান ধুনীয়াকৈ সিজিলে আৰু দেখিছেনে এয়া চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে এয়া চাওক মাছটো পুৰা সিজি গৈছে এয়া আমাৰ মাছ ৰেডি আপোনালোকে এনেকৈ এবাৰ বনাই খাব আৰু খাই লৈ আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে হয় এয়া দেখিছে নহয় কিমান ধুনীয়া আৰু খুবেই টেষ্টি হয় এবিধ মাছ খাবলৈ এনেদৰে যদি আপোনালোকে বনাই খায় সৰিয়হৰ লগত বিশেষকৈ পাতত দি খায় তেতিয়া